বিশ্বাস শর্মা গুরু দালাল হেমন্ত বিশ্বাস শর্মা গুরু দালাল দৈমারির দাদাগিরি নচলিব বিশ্বজিৎ দৈমারির দালালগিরি নচলিব বিশ্বজিৎ দৈমারির দালালগিরি নচলিব বিজেপি মুর্দাবাদ হেমন্ত বিশ্ব শর্মা গো বেক হেমন্ত বিশ্বাস শর্মার ইয়ার দাদা দালালগিরি নচলিব বিজেপি গো বেক বিজেপি মুর্দাবাদ হেমন্ত বিশ্বাস শর্মা মুর্দাবাদ হেমন্ত বিশ্বাস শর্মা গো বেক হেমন্ত বিশ্বাস শর্মার দালালগিরি নচলিব গুরু দালাল নচলিব হেমন্ত বিশ্বাস শর্মা গুরু দালাল বিশ্বজিৎ দৈমারির রাজনীতিক নচলিব বিশ্বজিৎ দৈমারি মুর্দাবাদ বিজেপি গো বেক বিজেপি গো বেক বিজেপি জিন্দাবাদ আমি বিজেপি দলত যোগদান কৰিছিলোঁ পৰিৱৰ্তনৰ স্বাৰ্থত বিটিআৰৰ পৰিৱৰ্তনৰ স্বাৰ্থত আমি মানে বিজেপি দলত মানে ইমানুৱেল মুছাহাৰীৰ নেতৃত্বত আমি ইয়াতে হাজাৰ হাজাৰ মানে ইয়ং জেনেৰেশ্যনে মানে যোগদান কৰিছিলোঁ আৰু সেই মৰ্মে আমি এই তামুলপুৰ সমষ্টিৰ পৰা 4জন MCLয়ে 4টা প্ৰাৰ্থী দিছিলে তাৰ ভিতৰত আমি 2জন প্ৰাৰ্থীক আমি জিকাই ল'বলৈ সক্ষম হৈছিলোঁ এজন ইউপিপিএল দলৰ পৰা মানে জিকিবলৈ সক্ষম হৈছিল আৰু এজন BPFৰ পৰা কিন্তু আমি তাতেও আমি মানে কণ্টেষ্ট কৰিছিলোঁ ভাল এটা মাৰ্জিনত আমি মানে কোনো মানে অসন্মানজনক অৱস্থা নাছিলে কিন্তু আজি যিজন মানুহৰ কাৰণে আজি বিটিআৰত মানে এটা পৰিৱৰ্তন বিজেপিৰ কাৰণে পৰিৱৰ্তন আহিছে আৰু সেইজন মানুহক যদি তেওঁৰ যেটো মানে এই টিকট লৈ ফালে যেটো মানে খেলি মেলি চলি আছে সেইটো আমি সহ্য কৰিব কেতিয়াও নোৱাৰিম কাৰণ নেতা আমাৰ সকলোৰে নেতা আমাৰ ইমানুৱেল মুছাহাৰীৰ নেতৃত্বতে আমি মানে বিজেপি দলত জইন কৰিছিলোঁ আৰু আমি বিচাৰিছিলোঁ যাতে ইমানুৱেল মুছাহাৰীয়ে আমাৰ মানে বিধানসভাত যাতে টিকেট পায় তামুলপুৰ সমষ্টিৰ পৰা এইখিনি বিচাৰিছিলোঁ কিন্তু আমি ইমান কাতৰ অনুৰোধ জনোৱাৰ পিছতো আমাৰ কথাবোৰ মানে কাণ নিদিলে আৰু আমাৰ বুলি কথা নহয় আমাৰ বাক্সা ডিষ্ট্ৰিক্টটোৱে মানে তেওঁলোকে সম্পূৰ্ণ মানে বিজেপি মুক্ত কৰি দিলে আৰু এতিয়া কথা হৈছে কি আমি মানে এতিয়া মানে 3-4 দিন সময় আছে আমি এইখিনি মানে অনুৰোধ জনাব বিচাৰোঁ যাতে তেওঁলোকৰ মানে যেটো মানে সিদ্ধান্ত পৰিৱৰ্তন কৰক নহলে কিন্তু এই বিটিআৰত এটা আমূল মানে পৰিৱৰ্তন আহি যাব বিজেপিৰ কাৰণে মানে এটা মানে বিৰাট মানে ডাঙৰ এটা মানে শকিং মানে এটা সিদ্ধান্ত হ'ব আৰু হেতু বিজেপিৰ কাৰণে বহুত অত্যন্ত হিচাপে আমি বিজেপি জিৰো আছিলোঁ সাংগঠনিক দিশটো আমাৰ মাজত একেবাৰে বিজেপি হিচাপে নাছিল কিন্তু আমি যোৱা পৰিষদীয় ইলেকশ্যনত আপোনালোকে দেখা পাব যে মোৰ নিচিনা এজন সক্ৰিয় কৰ্মীয়ে দিনে ৰাতিয়ে দলৰ হকে কিমানখিনি চেক্ৰিফাইচ কৰি আমি আজি দলৰ হকে আমি কাম কৰি আহি লাষ্টত আমি এজ এ তামুলপুৰ সমষ্টি হিচাপে তামুলপুৰ কনষ্টিটিউটি হিচাপে আমি নাগৰিজুলিত এজন আমি নাগৰিজুলি পৰিষদীয় সমষ্টিত আমি এজন EM হিচাপে পাবলৈ সক্ষম হ'লোঁ আৰু শুক্লাই চেৰফাং 29 শুক্লাই চেৰফাঙত আমি এজন EM হিচাপে পাবলৈ সক্ষম হ'লোঁ এইটো কাৰ বিনিময়ত হৈছে এইটো মানে 2জন EM পাবৰ কাৰণে এজ এ বিজেপি হিচাপে কিন্তু মোৰ নিচিনা যদি এজন শুভাকাংক্ষীয়ে বা এজ এ এক্টিভ কৰ্মী যদি আজি আমাৰ বিজেপিৰ তামুলপুৰ কনষ্টিটিউট যদি বিজেপিৰ কেণ্ডিডেট নিদিয়ে তেতিয়াহ'লে এটা আমাৰ কেন্দ্ৰীয় নেতৃত্ব বা ৰাজ্যৰ নেতৃত্বই এই মেছেজটো শুনিব লাগিব বা জানিব লাগিব যে নেক্সট ইলেকশ্যনত বা বৰ্তমানত ইলেকশ্যনত যে কি পৰিস্থিতি হ'ব সেইটো আপোনালোকে ভাবিব নোৱাৰিব কাৰণ কিয় মোৰ নিচিনা একজন ব্যক্তিগত হিচাপে চাব গ'লে যিটো এক্টিভ কৰ্মী হিচাপে আমি বিচাৰিছিলোঁ যে আমাৰ তামুলপুৰৰ এজন আমাক যিকোনো প্ৰকাৰে আমাক এজন বিজেপিৰ কেণ্ডিডেট লাগে বুলি পেলাই এইখিনি ইমানুৱেল মুছাহাৰী ছাৰৰ নেতৃত্বত BPFৰ 17 বছৰ থাকি যিহেতু পৰিৱৰ্তন হোৱা নাই পৰিৱৰ্তনৰ ক্ষেত্ৰত বিজেপি চৰকাৰ যেহেতু পৰিৱৰ্তন কথা কৈ থাকে দেশৰ পৰিৱৰ্তনৰ লগতে আমাৰ ঘৰৰ পৰিৱৰ্তনৰ লগতে নিজেও পৰিৱৰ্তন হোৱাৰ কাৰণে আমি বিজেপিত যোগ দিছিলোঁ আজি হেমন্ত বিশ্ব শৰ্মাই কি কৰিলে তেখেতে বিটিআৰৰ BTCৰ মানুহক সি পৰিৱৰ্তন বিচাৰ নাই তেখেতে বিচাৰিছে মানে একদম হেৰিত পেলাই দিয়াৰ কাৰণেহে ৰাজনীতি কৰিব আহি আছে তাৰমানে এই হেমন্ত বিশ্ব শৰ্মাই যিবিলাক আমাৰ মিটিংবিলাকত লেকচাৰ মাৰে তেখেতৰ যিবিলাক কথা সেইবিলাক কথাৰ
তেখেতৰ এটাও মূল্যই নাই তাৰমানে এইটোৱেই মই ক'বলৈ বিচাৰিছোঁ তাৰমানে এতিয়ালৈকে তাৰ চিন্তা কৰিবলৈ সময় আছে আমাৰ তামোলপুৰ সমষ্টিটোত ইমানুৱেল মুছাহাৰী ছাৰক যাতে মানে টিকটখন দিয়ে আমি অনুৰোধ জনাইছোঁ তেখেতক নহ'লে ইয়াৰ বহুত কিবা হ'ব তাৰমানে